শ্ৰদ্ধাৰ বিহু বুলি ৰাইজ এবাৰ বিহু গাবলৈ ওলাইছো আৰু সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছো আৰু মই বিহু গোৱাৰ আগতে মোৰ লগত এয়া ঢোলত সংগত কৰিছে অসমৰ প্ৰখ্যাত ঢোলবাদক প্ৰসেন বৰা আৰু এজন শিল্পী আমাৰ লগত আহিছে যিজনক আমি খুহুতীয়া বিহুৱা বুলিও কওঁ প্ৰখ্যাত ঢুলীয়া দেৱেশ্বৰ শইকীয়া নমস্কাৰ দেৱেশ্বৰ দা আৰু এবাৰ ৰাইজ আমি একেলগে বিহু গাম বুলি আশা ৰাখিলো আৰু এয়া বিহু গাবলৈ লৈছো সমূহ ৰাইজে একেলগে সহযোগ কৰিলে ভাল লাগিব পিছত একেলগে অকল উঠি পেলাই অকমান ওই ঢুলেটি বাজিলে ওই কুলিয়েও বিনালে দাল হিতি তল ও পেপাতি বাজিলে ওই বিহুলৈ পৰিলে ওই মনত মনি ওই বিহুলৈ পৰিলে মনত জানই কে রুমিনা করা জানই কোনেনো পিন্ধালে ওই বিহুলৈ আহিছো জানই তোকে নাপাবলৈ জানই তোকে নাপাবলৈ জানই তোক দেখি লাগিছে দেখি মৰম লগা জানই কে রুমিনা করা জানই কে রুমিনা করা জানই কোনেনো পিন্ধালে বিহুলৈ আহিছো জানই তোকে নাপাবলৈ জানই তোকে নাপাবলৈ জানই তোক দেখি লাগিছে মালিনী হবা জানো মাজনী ঘৰত নাই মোৰ ৰুৱনী তোমাক লৈ ভটিয়াই যাম তোমাক লৈ সুখেৰে ফুলনিৰ মালিনী হবা জানো মাজনী ঘৰত নাই মোৰ ৰুৱনী তোমাক লৈ ভটিয়াই যায় তোমাক লৈ সুখেৰে খাম তোমাক লৈ ভটিয়াই যায় এইবাৰ মই স্বনামধন্য শিল্পী মোৰ দাদা স্বৰূপ বিমান দাৰ এটি গীত গাবলৈ ওলাইছো ঐ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ লৈ যাম আমাৰ ঘৰলৈ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ লৈ যাম আমাৰ ঘৰলৈ পকা পকা বিলাহী কিনো মৰম দিলাহী ঐ জান বলিয়া কৰিলাহী পকা বিলাহী কিনো মৰম দিলাহী
পালে কুমাবা ঐ জান আমার ভগা জুপুরি 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 প্ৰসেনদা অকণমান ঢোলৰ ৰগৰ দিলে ভাল লাগিব এইবাৰ অকণমান ৰাইজসকল ধেমালি কৰিব ওলাইছোঁ কিনো হ'ল মোৰ গতি আপোনালোকে শুনকচোন ঐ কিনো লাগিলে খনিও দদাইতি ঐ কিনো লাগিলে খনি ৰাতিপুৱা উঠিয়েই কিয় মঙল দেখিলো মতা হাঁহে পাৰিলে কণী মূৰে দেহিও দদাই নিলে খুৰীতি পেহাই নিলে পেহিতি ঘৰে নিলে বোৱাৰী কইনাই নিলে ভনীতি পিছে ৰাইজসকল ও মইহে আছো বৰদা ৰাইজসকল খুব ভাল লাগিছে চাগে এবাৰ ছোৱালীবিলাকক কৈছো ও চালত লাগিল চাল কোমোৰা জেঙত লাগিল জিকা ঐ জেঙত লাগিলে জিকা ঐ আজিকালি ছোৱালীয়ে ঐ মুখত কিনো ঘহে ৰাইজ গোন্ধাই চিকা চিকা বান্ধৈ চেনাই মতাহে পাৰিলে কণী চেনাই বান্ধৈ তাৰ ঘৰত লাগিলে কণী চেনাই মইনা তাৰ ঘৰত লাগিলে কণী ঐ আজিকালি ছোৱালীয়ে ঘৰত নকৰে একো কাম আজিকালি ছোৱালীয়ে ঘৰত নকৰে একো কাম ঐ মনে মনে ভাবি থাকে কোন ডেকা লৈ যামে চেনাই মইনা কোন সুমদাৰত পাতে চেনাই মইনা কোন সুমদাৰৰ ৰাইজ কি গতি হ'ল শুনক ঐ হাঁহৰ কণী লেতেৰ পেটেৰ পাৰৰ কণী গুণ কি কয় ৰাইজ ঐ হাঁহৰ কণী লেতেৰ পেটেৰ পাৰৰ কণী গুণ ৰাইজ বেয়া নাপাব দেই ঐ আৰু এটা কণী আছে ঐ লগাই গন্ধৰ কি কণী বাৰু ৰাইজ জানেনে এই আমাৰ ঢোলবাদক দেৱেশ্বৰে কৈ দিছে হয়নে ৰাইজ পাহাৰ বগাই বগাই চেনি মাই ফুলা দিছো পাহাৰ বগাই বগাই চেনি মাই ফুলা দিছো ঐ চেনি মাই উপাতে গুজি দিম ঐ মাৰ ফাঁকি দি চেনি মাই বিহুলৈ আহিবি ঐ মাৰ ফাঁকি দি চেনি মাই বিহুলৈ আহিবি ঐ চেনি মাই চেৰেকি আমি গৈ আপোনালোকৰ সহযোগ পাই খুবেই ভাল লাগিছে এইবাৰ নাচনীসকল একেলগে কচুপাতে খজুৱাই কচুপাতে হহুৱাই কচুপাতে খজুৱাই কচুপাতে হহুৱাই তোমাৰে ঐ মৰমে সদায় মোক কন্দুৱাই তুমি হৈছা কচুপাত মই নহলো কচুপাত উচ্চ চাপিয়া ভনীতি খজুৱাই তোমাৰ গাত উচ্চ চাপিয়া ভনীতি খজুৱাই তোমাৰ গাত কৃষ্ণচূড়ৰ মিহিপা ধূলি চৰাইৰ মিঠামা কৃষ্ণচূড়ৰ মিহিপা ধূলি চৰাইৰ মিঠামা তাকে চাপিয়া ভনীতি মিচিকুটো তোমাৰ গাত তাকে চাপিয়া নাচনী নখজুৱাই তোমাৰ গাত উচ্চ চাপিয়া ভনীতি নিদিও তোমাৰ গাতে হাত উচ্চ চাপিয়া নাচনী নিদিও তোমাৰ গাতে হাত আজয় মৰিলো চেনিমা জোকালো আজয় মৰিলো হিয়া খেদা খালো আজয় মৰিলো চেনিমা জোকালো আজয় মৰিলো হিয়া খেদা খালো আজয় মৰিলো আহে খেদা মাৰি চেনি মাৰে লগতে আছিলে মোৰ লিলিমা চেনি মাৰে চেনি মাৰে বাপেকে জানো চাগমে
নাপায় চেনি মাৰে বাপেকো পাহাৰৰে নগাটো চেনি মাৰে বাপেকো পাহাৰৰে নগাটো ভাইজৈ মৰিলো ঐ গালৈ কাটিব উঠালৈ কাটিব আহে ঐ দালৈ কাটিব উঠালৈ কাটিব আহে ৰাইজসকল আমাৰ গাঁৱত ছোৱালীবিলাক হাতত কলচি লৈ পেলাই বহুত দূৰলৈ যায় পানী আনিবলৈ মই গাইছোঁ তেওঁলোকৰ কাৰণে এটি গীত নৈৰে ঘাটলৈ অকলৈ নাযাবা কোনোবাই ধৰিব হাতত মাৰে সুধিব বাপেৰে সুধিব কোনে চিকুটিৰে গাল খুবেই ভাল লাগিছে আপোনালোকৰ ওচৰত ইমান সহায় সহযোগিতা কৰিছে আপোনালোকে দাদাসকল এনেকে মনে মনে বহি থাকিলে ভাল নালাগিব সেই কিনাৰত ৰখি থাকা তেওঁলোকক কৈছো একেলগে অকমান কি ভাল লাগিছে আপোনালোকৰ কি ভাল লাগে এইটো সময়ত ঐ মাছৰ ভাল পাওঁ চিতল ঐ পাচলিৰ ভাল পাওঁ পটল আৰু কি ভাল লাগে ৰাইজ ঐ ৰাতি হলে বৰ ভাল লাগে ঐ ৰঙা পানীৰ বটল মাছৰ ভাল পাওঁ চিতল পাচলি ভাল পাওঁ পটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল মাছৰ ভাল পাওঁ চিতল পাচলি ভাল পাওঁ পটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল হয়নে নহয় একেলগে ফুলৰ ভাল পাওঁ ৰগৰ ফুলৰ ভাল পাওঁ তগৰ ফুলৰ ভাল পাওঁ তগৰ তাতোকৈ যেন ভাল লাগে তোমাৰ চুমা দুটি ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ঠিক আছে ৰাইজ গম পালে আপোনালোকে কি বস্তু কি খালে হয় এতিয়া ভাল লাগিছে ময়ো বিয়া বাৰু পতা নাই বৰ্তমান বৰলা কাই মই বিহুলৈ আহোঁতে মোৰ বন্ধু এজনে কৈছে বিহুলৈ আহোঁতে মোৰ বন্ধু এজন এই কিবৰ্ড বজাই আছে দিগন্ত দাই কৈছিলে মোলৈ এজনী চাবি বগীকৈ এজনী চাবি ধুনীয়া ছোৱালী লাগে যদি বৰণ এখন বিহুতে পাবি পাম জানো ৰাইজ এই আমাৰ সন্মুখত বৰ ধুনীয়া নাচনী বহি আছে সেইকাৰণে নাচনীসকলক মাতিছো একেলগে তুমি নাচনী এতিয়া যে গাভৰু চুকালৈ অকণমান মৰম কৰো বিচাৰি ফুৰিছো সুগন্ধি গোলাপ ফুল মৰমে জানানি নিবিচাৰে জাতি কোন জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম তুমি নাচনী এতিয়া যে গাভৰু চুকালৈ অকণমান মৰম কৰো বিচাৰি ফুৰিছো সুগন্ধি গোলাপ মৰম জানানে নিবিচাৰে জাতি তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম নাচনী তুমি বিহুতে নহলে হাতত ঢোলৰ মাৰি নাজানো মোৰ ঢোললে বিচাৰি ফুৰিছো চিৰণো সেউজীয়া সঁচাকৈ হ'বনে মৰম নোযোগমীয়া জান মোৰ
জান মনৰে চিতনি কেনেকৈনো পাম তোমাক লৈ সঁচাকে পলাই গুচি যাম তোমাক লৈ জানানে পলাই গুচি যাম খুবেই ভাল লাগিছে ৰাইজ আপোনালোকৰ এনে সহায় সহযোগিতা পাই মোৰ গীত গাই খুবেই ভাল লাগিছে এবাৰ আমাৰ বিহু সম্ৰাট মোৰ দাদা স্বৰূপ খগেন দাৰ এটি গীত গাবলৈ ওলাইছো খগেন গগৈ সকলোৱে একেলগে ঐ ভনী ভনী বুলি মাতো মতে হিয়বে আপোনাৰ অকণমান কথাতে ভনী ভনী বুলি মাতো মতে হিয়বে আপোনাৰ অকণমান কথাতে হেৰা বুলি মাতো গৈ বহাগৰ পাছতে চাজপান দিবা গৈ পথাৰৰ মাজতে ঐ কহুৱা বননি তাতে চৰে হৰিণী ৰঙা চোলা নিপিন্ধিবা ঐ ভনী ৰঙা চোলা পিন্ধি আছা ন ঐ জান এনে তুমি শুৱনি ঐ জান এনে তুমি শুৱনি এইবাৰ মই আমাৰ শ্ৰদ্ধাৰ বিপুল চেতিয়া ফুকন তেওঁ এটি গীত গাবলৈ ওলাইছো আৰু সমূহ ৰাইজে একেলগে সহযোগ কৰিলে খুবেই ভাল লাগিব ঐ ভাবিছিলো বিয়া পাতিম কামাখ্যাতে গৈ ঐ গাঁৱৰ 2-4জনমান বুঢ়া মেথালৈ ঐ গাঁৱৰ 2-4জনমান বুঢ়া মেথালৈ ঐ ৰাম কৃষ্ণ হৰি নাযাওঁ কেলৈ মৰি ৰূপা দীপা জোনা দিয়ে ক'লে নাহো বুলি জানৈ ক'লে নাহো বুলি ব্ৰহ্মপুত্ৰ যা ভেনু দিলে কোনোবাই আজি 2-4 দিন হ'ল ঘৰত নিৰু নাই ঘৰত আজি নাই ঐ ৰাম কৃষ্ণ হৰি নাযাওঁ কেলৈ মৰি নাযাওঁ কেলৈ মৰি নিৰু অবিহনে মই থাকিম কেনে কৰি জানৈ থাকিম কেনে কৰি থাকিম কেনে কৰি জানৈ থাকিম কেনে কৰি খুবেই ভাল লাগিছে ৰাইজ ইমান ধুনীয়া সহযোগ এবাৰ আপোনালোকৰ সকলোৰে পৰিচিত শিল্পী যিজনে অসম তোলপাৰ লগাইছিল এটি গীতৰ জৰিয়তে সেইজন শিল্পী হৈছে আমাৰ শ্ৰদ্ধাৰ মহানন্দ মজিমদাৰ বৰুৱা ভাইটিদা ঐ জিং 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 ৰিজিং কৰুমা জিং 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 ৰিজিং ডাঙৰ মাই জিং 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 ৰিজিং কৰুমা জিং 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 ৰিজিং ডাঙৰ মাই ও চেং কলি নিকলি ও কাহি বাতি নুধুলি ও কাহি বাতি নুধুলি ও দেহ বাতি না খালি ভাই ঐ জিং 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 ৰিজিং কৰুমা জিং 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 ৰিজিং ডাঙৰ মাই জিং 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 ৰিজিং কৰুমা জিং 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 ৰিজিং ডাঙৰ মাই একেলগে ঐ ৰুমাল চিলাই জানানে আমাকে খন দিবানে ভনী আমাকে খন দিবানে আমার সৰু ভনীয়ে ৰুমাল চিলাই না জানে ওই খালে 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 ওই জিং 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 রিজিং কৰুমাই জিং 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 রিজিং ডাঙৰ মাই জিং 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 রিজিং কৰুমাই জিং 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 রিজিং ডাঙৰ মাই আইও খুব ভাল লাগিছে দেই গাইস আলিজলি এই আমাৰ কনসেপ্ট হলে চিলাই কৰি বনাইছো এই গীতা বনাইছে তপন আৰু বেছ গীতা বনাইছে মৰম লগা বুলবুল দা ওই খদিয়ালৈ যাবানে ভনী কত ফুল খাবানে ভনী কত ফুল খাবানে ওই কেঁচা পাতত না বান্ধি ভালো আৰু এয়া ঢোলক আৰু তাবলাত আছে নবদা আৰু দিলীপ দা আৰু এয়া ৰূপাকেশ্বৰক সহায় কৰিছে এয়া দীপক দা আৰু শেখৰ আকৌ এবাৰ গাইছো ওই দি জিং 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 কৰুমাই জিং 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 জিং
জিং ৰিজিং ডাঙৰ মাই জিং 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 সৰু মাই জিং 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 ৰিজিং ডাঙৰ মাই আৰু এয়া মোৰ লগত সামগ্ৰিক সংগীত পৰিচালনাত সহায় কৰিছে আৰু মোৰ লগত কীবৰ্ড কৰি আছে অসমৰ জনপ্ৰিয় সংগীত পৰিচালক এয়া মোৰ দাদা স্বৰূপ দিগন্ত শৰ্মা সকলোৱে একেলগে হাত চাপৰি বজালে ভাল লাগিব তেওঁৰ কাৰণে ওই রুমাল সিলাই জানানে আমাকে খন দিবানে ভনি আমাকে খন দিবানে আমার সরু ভনিয়ে রুমাল সিলাই না জানে ওই খালে 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 আৰু এজন আমাৰ সহযোগী শিল্পী আছে যোনজনে অকণমান মনে মনে বজাই থাকে দেই কীবৰ্ডখন এজন শিল্পীয়ে হ'ল অনুপ শৰ্মা আৰু এবাৰ দিগন্তদা আৰু মই একেলগে গাবলৈ ওলাইছো আৰু সমূহ ৰাইজে সহযোগ কৰিলে ভাল লাগিব 1 2 3 4 সামৰণি মাৰিব লৈছো আৰু আপোনালোকৰ মাজৰ পৰা আমি বিদায় ল'বলৈ বিচাৰিছোঁ আৰু সমূহ ৰাইজে ইমানখিনি সহযোগিতা কৰাৰ কাৰণে খুবেই ভাল লাগিলে আৰু বহুতো শিল্পী আছে আমাৰ পিছত এতিয়া শেষত আমাৰ নৱসকল আগত যিসকল বহি আছে হয়নে নহয় নৱসকল একেলগে সহযোগ কৰিলে ভাল লাগিব হ'ব দেউ গামোচা লাগিব হ'ব দেউ চেলেং চাদৰ লাগিব হ'ব দেউ গামোচা লাগিব হ'ব দেউ চেলেং চাদৰ লাগিব হ'ব দেউ লাগিব লাগিব বাকচৰ ঘৰ হ'ব দেউ গামোচা নিদিলে হ'ব দেউ কি ভাবিছা হ'ব দেউ গামোচা নিদিলে হ'ব দেউ কি ভাবিছা হ'ব দেউ ছোৱালী ছোৱালী আমি ল'ম কাজি ছোৱালী ছোৱালী আমি ল'ম কাজি ছোৱালী ছোৱালী আমি ল'ম কাজি এবাৰ যাবলৈ ওলাইছোঁ আমি বেয়া নাপাব হেৰানলি মদাৰ ঘূৰি মেলি